নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো মই আৰিফুল ইছলামে আহিছো প্ৰথমটো খবৰলৈ আজি 9 নৱেম্বৰ 1917 চনৰ আজিৰ দিনটোতে জাৰ্মানিক প্ৰজাতন্ত্ৰৰ ৰূপে ঘোষণা কৰা হৈছিল 1998 চনৰ আজিৰ দিনটোতে গুৱাহাটীত শংকৰদেৱ কলাক্ষেত্ৰ মুকলি কৰা হয় 2000 চনৰ আজিৰ দিনটোতে উত্তৰাঞ্চল ৰাজ্য গঠন কৰা হয় 1877 চনৰ আজিৰ দিনটোতে উৰ্দু কবি মোহাম্মদ ইকবালৰ জন্ম হয় আৰু আন এটি গুৰুত্বপূৰ্ণ বাতৰি হৈছে অহা 16 নৱেম্বৰত ৰাজ্যিক বন্ধ দিন হিচাপে ঘোষণা কৰিছে চৰকাৰে অহা 16 নৱেম্বৰত ৰাজ্যিক বন্ধ দিন হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে গোৰ্খা সম্প্ৰদায়ৰ পবিত্ৰ উৎসৱ ভাইদুজ উপলক্ষে এই বন্ধ ঘোষণা কৰিছে চৰকাৰে এক প্ৰেছ বাৰ্তা যোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছে এই কথা আৰু আন এটি গুৰুত্বপূৰ্ণ বাতৰি হৈছে আসুৰ সপ্তদশ দুলীয়াজান অধিৱেশনৰ প্ৰাক মুহূৰ্তত দেওবাৰে নেতাগৰাকীয়ে এই প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় দেওবাৰে সন্ধিয়া ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত উপস্থিত হৈ পূৰ্বৰ স্থিতি পুনৰ দোষাৰী সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই দলীয় আৰু নিৰ্বাচনী ৰাজনীতিৰ বৃত্তৰ বাহিৰত থাকি অসম আৰু অসমীয়া খিলঞ্জীয়া ৰাইজৰ হকে কাম কৰি যোৱাৰ ইচ্ছা প্ৰকাশ কৰে আৰু আন এটি গুৰুত্বপূৰ্ণ বাতৰি হৈছে আহোম জনগোষ্ঠীয় সংগঠন টাই আহোম যুৱ পৰিষদৰ 3 গৰাকী নেতা নিলম্বন কৰা হৈছে সংগঠনটোৰ পৰা এই কথা শেহতীয়াভাৱে এক প্ৰেছ বিবৃতি যোগে সদৰি কৰিছে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক ক্ৰমে দিগন্ত তামুলী দীপজ্যোতি দুৱাৰা আৰু কাৰ্যকৰী সভাপতি ব্ৰিগু হাতী বৰুৱাক সংগঠনটোৰ সংবিধানৰ বিৰুদ্ধে গৈ দলীয় লাভালাভত জড়িত থকা কামত লিপ্ত থকাৰ বাবে নিলম্বন কৰা হৈছে এই নেতাগৰাকীয়ে কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ লগত আলোচনা নকৰাকৈ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক এলানি গোপন সাক্ষাৎ কৰা বুলি অভিযোগ উত্থাপন কৰি আহিছে